ৰাতিপুৱা আজি ৱৰ্কআউট কৰিবলৈ আহিব সময় নহ'ল কাৰণ যোৱাকালি গৈছিলোঁ বিয়াৰ ভিডিঅ'টো আপোনালোকে যিহেতু নেকি দেখিছে বিয়াত বহুত জমনি হৈ গ'ল আৰু মোৰ বিয়াৰ পৰা আহোঁতে 2টাই বাজি গ'ল শুওঁতে 2:30মান বাজি গ'ল চ' অলপ লেটকৈ উঠিলোঁ 9:30মান বাজি গ'ল শুই উঠাত আৰু সেইটো কাৰণে ৰাতিপুৱা ৱৰ্কআউট কৰা নহ'লে আৰু মই আজি আহিলোঁ ৱৰ্কআউট কৰিবলৈ 4টামান বজাত তো এতিয়া 6টামান বাজি গ'ল 2 ঘণ্টা হ'ল আৰু আজি ৱৰ্কআউট ছেশ্যনটো বহুত সোনকালে ফিনিছ হ'ল বিকজ ইণ্টেনচিভ হোৱা নাই আৰু জিমত মানুহ কম আছিলে যাৰ ফলত পটাপট মাৰি দিলোঁ আৰু এক্সাৰচাইজখিনি আজি টোটেল 3টা মাছল হিট কৰিছোঁ হেমষ্ট্ৰিং আৰু ট্ৰাইচেপছ আৰু এবছ 3টা মাছল হিট কৰিছোঁ হেমষ্ট্ৰিঙৰ 2টা ট্ৰাইচেপছৰ 2টা আৰু এবছৰ 2টা টোটেল 6টা এক্সাৰচাইজ চ' এক্সাৰচাইজ বহুত বেছি হ'ব নালাগে কম এক্সাৰচাইজত ভালকৈ ছেটছ অলপ হাই ৰাখিব 4-5টা ছেটছ ৰাখিব আৰু আপোনাৰ প্ৰত্যেকটো ছেটছৰ প্ৰত্যেকটো ৰেপছত আপোনালোকে আপোনালোকে কি কৰিব ইউজ হোৱাকৈ মাৰিব যাৰ ফলত আপোনালোকে বেছি এক্সাৰচাইজ কৰিব কোনো দৰকাৰ নাই কম এক্সাৰচাইজতে আপোনাৰ মাছল ফাটিক হ'ব আৰু ধুনীয়াকৈ ব্ৰেকডাউন হ'ব চ' ভিডিঅ'খিনি এতিয়া চাই থাকক কি কৰিলোঁ Freak show like Vin Diesel. I'm going straight beast mode, fast and the furious. The ugliest of rappers has returned. Motherfuckers getting hurt, we gon' let the fire burn. I'm turning the fuck up, so what's up with y'all? We must rise up together, divided we fall. Break down the walls, let's start a revolution. If you're feeling useless, here's your solution. Join the movement, become a pirate. We ride and die with sex, drugs and violence. Here come the sirens, but I'm not alarmed. Heavily armed with devastating bombs doing damage. Having fun. I'm like whatever son, you talking to a clever one. So guys, hamstring মৰা হৈ গ'ল hamstringৰ প্ৰথমে আমি মাৰিলোঁ লেগ কাৰ্ল তো লেগ কাৰ্লত মাৰিছোঁ মই টোটেল 8টা ছেটছৰে প্ৰথম 4টা নৰ্মেল ছেটছ আৰু বাকী 4টা ড্ৰপ ছেটত প্ৰথমে লৈছোঁ 12টা প্লেটছ তাৰপিছত তাত ড্ৰপ কৰিছোঁ 7টা প্লেটছ তো তেনেকৈ মাৰিছোঁ টোটেল 8টা ছেটছ লেগ কাৰ্লত তাৰপিছত আমি শিফ্ট হ'লোঁ আপোনাৰ এইটো স্মিথ মেচিন লেগ প্ৰেছ ফৰ হেমষ্ট্ৰিং চ' সেইটোত আপুনি মই মাৰিলোঁ টোটেল 5টা ছেটছ দুটামান লাষ্ট ৱেইট লগাইছোঁ 40 kg সেইটো মাৰিছোঁ টোটেল 5টা ছেটছ তাৰপাছত এতিয়া মাৰি আছোঁ ট্ৰাইচেপছ চ' ট্ৰাইচেপছৰ আপোনালোকে এক্সাৰচাইজটো প্ৰথমে দেখিলেই ছিংগেল আৰ্ম পুছ ডাউন চ' ইয়াৰ পাছত আৰু টোটেল 2টা মাৰিম ট্ৰাইচেপছৰ চ' হেমষ্ট্ৰিঙৰ অনলি 2টা এক্সাৰচাইজতে ভালকৈ মাছলটো ছেটিছফাই কৰিছোঁ আৰু আজি নুৰভাই নাই চ' অলপ ৱৰ্কআউট ছেশ্যনটো ঠাণ্ডা হৈ আছে তো ব'লক এতিয়া নেক্সট ট্ৰাইচেপ ৱৰ্কআউট কৰোঁ Live from the motherfucking freak show like Vin Diesel. I'm going straight beast mode, fast and the furious. The ugliest of rappers has returned. Motherfuckers getting hurt, we gon' let the fire burn. So 2টা ড্ৰপ মাৰিলোঁ 2টা ড্ৰপতে ৰেপছবিলাক ৰাখিছোঁ ফেইলিয়াৰ 15ৰ ওপৰত মাৰিছোঁ চ' এইটো হৈ গ'ল ইয়াতে ফিনিছ ত' নেক্সট এতিয়া মাৰিম আমি কি মাৰিম চাব লাগিব চাই পেলাই জনাই আছোঁ ট্ৰাইচেপৰ এক্সাৰচাইজ হৈ গ'ল ফিনিছ তাৰপাছত কোনো এক্সাৰচাইজ নাছিলে মই পাহৰি গ'লোঁ কিবা এক্সাৰচাইজ আছিল বুলি বা কোনো ধৰণৰ এক্সাৰচাইজ নাছিলে তাৰপাছত ট্ৰাইচেপৰ অনলি 2টা এক্সাৰচাইজ কাৰণ উইকলি টুৱাইচ মাৰোঁ 2 দিন এক্সাৰচাইজ কৰি আছোঁ ট্ৰাইচেপছৰ চ' সেইকাৰণে 2টা এক্সাৰচাইজ ৰাখিছোঁ ভালকৈ ট্ৰেইনিং কৰিছোঁ বেছি এক্সাৰচাইজ কৰি লাভ নাই ভালকৈ 2টা বা 3টা এক্সাৰচাইজ ছিলেক্ট কৰি লওক আৰু পূৰা বাৰ্ণ কৰি দিয়ক তাৰপিছত আমি মাৰি আছোঁ বৰ্তমান এবছৰ মাৰি আছোঁ কেবল ক্ৰাঞ্চেছ চ' তাৰ টোটেল মই মাৰিম 5টা ছেটছ তাৰে অলৰেডি 2টা মাৰিলোঁ এতিয়া মাৰি আছোঁ ড্ৰপ ছেট চ' ড্ৰপ ছেটত ৰাখিছোঁ 15 প্লেটছ আৰু তাৰ পৰা ড্ৰপ কৰিছোঁ 10 প্লেটছ চ' 10 আৰু 15ৰ ড্ৰপ ছেট চলি আছে আপোনালোকে চাওক ড্ৰপ ছেটটো কেনেকৈ কৰোঁ গোটা এপছ বনাব লাগিব গোটা From the same cloth, monsters you're afraid of.
there's a revolution coming. Join the movement, become a pirate. We ride and die with sex, drugs and violence. দুটা ড্ৰপতে ছেটছটো ৰাখিছোঁ ফেইলিয়াৰ 15ৰ ওপৰত ছেটছ মাৰিছোঁ আৰু পূৰা এপছ জ্বলাই দিছোঁ আৰু এইটো এক্সাৰচাইজ যেতিয়া কৰিব আপোনালোকে গোটেই বডিটো মুভ কৰিব নালাগে জাষ্ট পেটৰ পৰা আপাৰ পাৰ্টটো জাষ্ট মুভ কৰিব ফৰ্মটো ধুনীয়াকৈ শিকি ল'ব তাৰপিছত এক্সাৰচাইজটো কৰক বহুত ভাল লাগিব কৰি Live from the motherfucking freak show, like Vin Diesel, I'm going straight beast mode. Fast and the furious, the ugliest, the rappers has returned. Motherfuckers getting hurt, we gon' let the fire burn. I'm turning the fuck up, so what's up with y'all? We must rise up together, divided we... So guys, workout হৈ গ'ল finish আৰু আজি workoutটো ইমান ইন্টেনসিভ নহ'লে আপোনালোকে মোৰ ফেচখন দেখি হয়তো গম পাব পাৰিছে ইমান ঘমা নাই আৰু মোৰ মুখত সেই ফটিক হোৱাৰ ফিলটো নাই বাট ইমান ইন্টেনসিভ হোৱা নাই যদিও মাসলবিলাক ভালকৈ টাৰ্গেট কৰিছোঁ মোৰ ভাই বোলে কিবা জ্বৰ হৈ আছে যোৱাকালি বোলে জিমত এচি লগাই দিলে সো এচি লগোৱাৰ ফলত ঠাণ্ডা সোমাই গ'ল আৰু এটা বোলে জ্বৰ আহিব পৰা নাই সো মই অকলে আজি ৱৰ্কআউটটো কৰিলোঁ যেতিয়া নেকি কোনোবা এজন আপোনাৰ লগত থাকে ৱৰ্কআউট কৰা সময়ত আপোনাৰ কোচে হওক বা পাৰ্টনাৰে হওক তেতিয়া ৱৰ্কআউট সেশনটো কৰি বহুত মজা লাগে যেহেতু নেকি আপোনাৰ পাৰ্টনাৰজনে আপোনাক জোশ দিব অলপ পুশ কৰিব সো তেতিয়া আপোনাৰ ৱৰ্কআউট সেশনটো অলপ ইন্টেনসিভ হয় আৰু বেলেগ এটা ফিল হয় বাট অকলে কৰিলে সেই মজাটো আপোনালোকে নাপাব সো লগত এটা পাৰ্টনাৰতকৈ বেষ্ট এজন কোচ থাকিলে ভাল যোনে আপোনাক গাইড কৰি দিব পৰা আৰু আজি বহুত দিনৰ মূৰত মানে কি এই গোটেই জাৰ্নিটো আজি হৈ গ'ল মোৰ 45 নম্বৰ দিন সো আজিহে অকলে মাৰিছোঁ আৰু আছে মোৰ 55টা দিন সো 55টা দিনত কি হয় আপোনালোকে চাই থাকক আৰু আজি মোৰ গোটেই ভিডিঅ'খিনি কৰি দিলে মোৰ ষ্টুডেণ্ট এজনীয়ে যাৰ নাম হৈছে মাইনা সো থেংক ইউ ফৰ ভিডিঅ' বনাই দিয়াৰ কাৰণে আৰু সো এতিয়া যাম ঘৰলৈ আৰু ঘৰত গৈ মিল ল'ম সো আজি ভিডিঅ'টো কৰিছোঁ ইয়াতে ফিনিছ সো কালি এটা নতুন ভিডিঅ'ত আকৌ লগ পাই আছোঁ থেংক ইউ